আজি মই তিল দিয়া মাছ বনাইছিলোঁ খাবলৈ যে ইমান ধুনীয়া হৈছিলে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তাৰ কাৰণে মই এটা পিঁয়াজ লৈছোঁ সৰু সৰুকৈ কুটি লৈছোঁ পিঁয়াজটো তাৰপিছত এটা বিলাহীও একেধৰণে সৰু সৰুকৈ কুটি লৈছোঁ তাৰপিছত এটা নহৰু লৈছোঁ তাৰপিছত মাছখিনি ধুনীয়াকৈ ভাজি লৈছোঁ যিকেইপিচ মাছ মই তিল দিয়া আঞ্জাত বনাম তাৰপিছত এখন খালী কেৰাহীত তিলখিনি অলপ ভাজি লৈছোঁ গৰম হোৱালৈকে তাৰপিছত তিলখিনি হাতেদি এনেকৈ মোহাৰি চাই পেলাই গম পাইছোঁ তিলখিনি ভালকৈ ভাজ খালে তাৰপিছত সেই তিলখিনি মিক্সিত দি দিছোঁ লগতে নহৰু এটা জলকীয়া অলপ পানী দি পেলাই মিক্সিত ধুনীয়াকৈ পিচি লৈছোঁ তাৰপিছত এখন কেৰাহীত তেল দিলোঁ তাৰপিছত মিঠি গুটি দিলোঁ তাৰপিছত পিঁয়াজ দি পেলাই তাতে অলপ হালধি দি ধুনীয়াকৈ ভাজি লৈছোঁ তাৰপিছত তাতে অলপ জালুক দি দিছোঁ অলপ গোন্ধটো ওলোৱাকৈ বেছি জ্বলাকৈ নাই দিয়া তাতে সেই বিলাহীখিনি কাটি থোৱা দি দিছোঁ তাতে যিখিনি তিল পিহি থৈছিলোঁ সেইখিনিও দি দিছোঁ তাৰপাছত মই সেই যিটো মিক্সিৰ জাৰত তিলখিনি খুন্দিছিলোঁ সেইখিনিতে অলপ পানী দি পেলাই অলপ দেৰি 15 মিনিটমান ভাজিছোঁ তাৰপিছত মই বইল কৰি থৈছিলোঁ আলু সেয়া সৰু সৰুকৈ কাটি পেলাই সেইখিনি এক্সট্ৰাকৈ এখন কেৰাহীত তেল দি অলপকৈ ফ্ৰাই কৰি লৈছোঁ ফ্ৰাই কৰি দিলে খাবলৈ খুব ধুনীয়া হয় আলুকেইপিচ সেই আলুকেইপিচ মই এতিয়া তিল দিয়া মাছৰ আঞ্জাত দি দিলোঁ আৰু তেনেকৈয়ে মই 15 মিনিটমান উতলাই থৈ দিম তাৰপিছত উতলাৰ পিছত মই তাত অকণমান কেঁচা জলকীয়া দি দিছোঁ ফালি দুটা কেঁচা জলকীয়া দিছোঁ বেছি জ্বলা হ'লেও ভাল নালাগে নহয় তাৰপিছত ইমান ধুনীয়া হ'ল খাবলৈ আপোনালোকেও বনাই চাবচোন আৰু মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব